প্ৰথমে আহিছোঁ বিদ্যালয় পৰিচালনা সমিতিৰ সন্মানীয় সভাপতি শ্ৰদ্ধাৰ কমল ভৰালী ছাৰৰ ওচৰলৈ। ছাৰ প্ৰথমে সকলোকে চিনাকি কৰি লৈছোঁ, তাৰপিছত আপোনালোকৰ লগত কথা পাতিম। নমস্কাৰ। আমাৰ মাজত আছে ঠাকুৰ ছাৰ আছে। ঠাকুৰ ছাৰক মই আপোনালোকক চিনাকি কৰি দিছোঁ। নমস্কাৰ। বিদ্যালয়ৰ এজন প্ৰাক্তন মেনেজিং কমিটিৰ সভাপতি ললিত পায়েং নাৱৰীয়া আছে। এগৰাকী আমাৰ অভিভাৱক আছে, তেখেতো এজন অভিভাৱক। এই বিদ্যালয়ৰ এজন প্ৰাক্তন ছাত্ৰ, লগতে এই অঞ্চলৰে গাঁওবুঢ়া আমাৰ শ্ৰদ্ধাৰ বৰদেউতা আছে, তেখেতক আপোনালোকে দেখিছে বিভিন্ন ভিডিঅ'ত। আৰু এগৰাকী বিশেষ ব্যক্তি যিজনৰ প্ৰচেষ্টাত, আচলতে এখেত বুলি ক'লে ভুল হ'ব, এওঁৰ দৰে আৰু কিছু ব্যক্তিৰ প্ৰচেষ্টাত এই বিদ্যালয়খনে এটা ধুনীয়া ৰূপ পাইছে। তেখেতক চিনাকি কৰি দিছোঁ। দিগন্ত হাজৰিকা ছাৰ আছে। আমাৰ আৰু এগৰাকী ছাৰ আছে, প্ৰাক্তন শিক্ষক প্ৰতিষ্ঠাপক ছাৰকো নমস্কাৰ চিনাকি কৰি দিছোঁ। লগতে আছে আমাৰ বৰ্তমান পৰিচালনা সমিতিৰ সভাপতি ছাৰক নমস্কাৰ জনাইছোঁ। আৰু এগৰাকী অভিভাৱক আছে। আমি সকলোকে চিনাকি কৰি দিলোঁ। বিদ্যালয়ৰ লগত আমাৰ পৰিয়ালটো ওতঃপ্ৰোতভাৱে সম্বন্ধ আছে। আৰু এই বিদ্যালয়খনত প্ৰথমতে এই অঞ্চলৰ ধনিৰাম কছাৰীৰ নেতৃত্বত ভালেমান এই মিচিং গাঁও, চৰিয়া পথাৰ, চাপৰি চুক, নামচুঙি আদি মানুহৰ সহযোগত ইয়াৰ জড়িত হৈ আছিল। আৰু এই বিদ্যালয়ত শিক্ষকতা কৰা মানুহ এতিয়াও আছে। আমাৰ মোৰ বন্ধুবৰ নগেন বৰুৱাদেৱ, আমাৰ মোহন ঠাকুৰ এইসকলৰ নেতৃত্বত, এই অঞ্চলৰ বচা মানুহৰ নেতৃত্বত প্ৰথমতে স্কুল হৈছিল। আৰু স্কুলত পঢ়িবৰ কাৰণে আমাৰ পৰিয়ালৰ এগৰাকী ছোৱালী প্ৰথমতে বিচাৰিছিল। আৰু তেতিয়াই তেওঁ ইয়াত দিছিল। ইয়াৰ পৰা এম এ পাছ কৰি দৰখাস্তত পঢ়ি তেওঁ পিছত তেজপুৰ ইউনিভাৰ্চিটিৰ ৰসায়ন বিভাগৰ মুৰব্বী অধ্যাপক হিচাপে কৰ্মৰত হৈছে। এই সূত্ৰে আমাৰ এই স্কুলত তেতিয়াৰ পৰা আমি ওতঃপ্ৰোতভাৱে আমাৰ পৰিয়ালটো ওতঃপ্ৰোতভাৱে আজি বৰ সৌভাগ্যৰ দিন। এই বিদ্যালয়খনৰ নৱগঠিত আমাৰ পৰিচালনা সমিতিৰ সভাপতি মাননীয় শ্ৰীযুত শান্তনু তামুলীদেৱ আমাৰ মাজত হাজৰিকাদেৱ আছে। তেখেতৰ প্ৰতি মোৰ শ্ৰদ্ধা ভক্তি থাকিল। প্ৰাক্তন মোৰ লগৰী সভাপতি বিদ্যালয়খনৰ মাননীয় আমাৰ শ্ৰীযুত কমল ভৰালীদেৱ আছে, তেখেতকো মোৰ সন্মান থাকিল। আমাৰ প্ৰাক্তন সভাপতি তথা আমাৰ পঢ়ুৱা ষ্টুডেণ্ট মৰমৰ শ্ৰী ললিত পায়েংদেৱ আছে, তেওঁলৈ মোৰ সম্পূৰ্ণ আশীৰ্বাদ মৰম চেনেহ থাকিল। কিছুমান স্কুল দেখিছোঁ আৰু এইখিনিতকৈ এইখন স্কুল অলপ বেছি ভাল দেখোঁ আৰু স্কুলখনত দিছোঁ। আৰু দিয়াৰ পাছত আৰু ল'ৰাৰ বহুতখিনি আগবঢ়াই হেৰিটো দেখিছোঁ আৰু আপোনালোকক মই এবাৰ চিনাকি কৰি দিছোঁ। সকলোকে এফালৰ পৰা চিনাকি কৰি দিছোঁ। হয়, আপোনাৰ নামটো জনাব। মোৰ নামটো মিছ হামিদা বেগম। সব বহি কুৰ্মী ৰাজপুত, ৰীণা কুৰ্মী ৰাজপুত, সংগীতা কলা, মণিমা কলা, প্ৰাক্তন ছাত্ৰী যদি হয় কৈ দিব দেই। কৰিশ্মা, মনিষা কলা, মোৰ সন্মাই পাতি, জুলি হাজৰিকা, পূৰ্ণিমা গঞ্জি, বিদ্যালয়খনৰ আমাৰ যিটো ৰাইজৰ লগত সহযোগিতা, সেই ৰাইজৰ লগত সহযোগিতা কৰিবৰ কাৰণে প্ৰথম আমি প্ৰযুক্তি ল'ব লাগিব। আৰু যিসকলে এখন প্ৰতিষ্ঠা কৰি তুলিছে তেওঁলোকৰ ইতিহাসটো যাতে সদায় অক্ষুণ্ণ থাকে, তাৰ এটা প্ৰচেষ্টা সেই প্ৰচেষ্টা আমি আগবাঢ়ি যাওঁ। এই অঞ্চলটো অতি অনগ্ৰসৰ অঞ্চল আছিলে। আমাৰ যি যোৰহাট জিলা আছে, এই যোৰহাট জিলাৰ ভিতৰতে সেই সময়ত অনগ্ৰসৰ মানে সকলো দিশৰ পৰা অনগ্ৰসৰ, শৈক্ষিক দিশতে বোলক, অৰ্থনৈতিক দিশতে বোলক, ৰাস্তা পদূলি সকলো দিশতে অনগ্ৰসৰ অঞ্চল আছিলে। গতিকে সেই অনগ্ৰসৰ অঞ্চলটো ইয়াত এচাম শিক্ষানুৰাগী ব্যক্তিৰ প্ৰচেষ্টাত যেতিয়া এই বিদ্যালয়খন প্ৰতিষ্ঠা হ'ল, তেতিয়াই পৰাই ক্ৰমান্বয়ে এই অঞ্চলটো সভ্যতাৰ দিশত যথেষ্ট আগবাঢ়ি গ'ল। শৈক্ষিক দিশটোত বোলক বা অন্যান্য ৰাস্তা পদূলি বা ৰাজনৈতিকভাৱে বোলক
সকলো দিশতে এই অনুষ্ঠানটো আগবাঢ়ি যোৱাত যথেষ্ট সহায় হ'ল বুলি আমি উপলব্ধি কৰিছোঁ।